হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ লিডুৰ ফালে। আৰু বাহিৰত দেখিছে ৰ'দ কিমান দি আছে, অৱস্থা বেয়া হৈ যাব। থাম্বনেইল দেখি গম পাইছে চাগে ক'ত গৈছোঁ। তো ভিডিঅ'টো চাই থাকক, এতিয়া গৈ থাকোঁ ব'লক। এয়া বৰ্তমান আমি লিডু কলেজ পাৰ হৈ চিধা আহি আছোঁ। আৰু আগফালে সেই গেটখন দেখিছে নহয়, এইখনে আপোনালোকৰ যিটো এয়াৰফিল্ড আছে, এয়াৰফিল্ডৰ প্ৰথমখন দুৱাৰ। তো গাইজ, এতিয়া আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। আৰু দেখিছে এখন গেট, প্ৰথম গেটখন আমি পাৰ কৰিছোঁ। ছেকেণ্ড গেট একো নায়েই চাগে, সেই ওখ এই দুটা পিলাৰ আছে, এইকেইটা আগতে কিবা আছিলে চাগে নাজানো, আৰু চেক পইণ্ট টাইপ আছিলে চাগে। আৰু ৰাস্তাটোতো দেখিছে ভয়ংকৰ, পূৰা অফ ৰ'ডিঙৰ পূৰা এক্সপিৰিয়েঞ্চ। আৰু এইখিনি মানে বৰষুণ দিছিলে চাগে 2-3 দিনমান আগত, সেইকাৰণে ইমান পানী জমা হৈ আছে ৰাস্তাটোত, অলপো শুকোৱা নাই। আৰু ডাৱৰখিনি চব কি গোটা গোটা হৈ আছে, কি ধুনীয়া এটা চিনেৰী মানে। ডাৱৰবোৰ চব এটা ঠাইত অলপকৈ আছে, আৰু কি ধুনীয়া লাগিছে। এইখন এয়াৰফিল্ড দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউজ হৈছিলে, আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছতে বন্ধ হৈ গৈছিলে এখন এয়াৰফিল্ড, আৰু এতিয়া পৰিত্যক্ত অৱস্থাত আছে। আৰু সেই পাহাৰলৈ মন কৰকচোন, কি ধুনীয়া এটা চিনেৰী, ডাৱৰবোৰ, পাহাৰ, ৱাও, মানে দেখিয়ে কিবা এটা ভাল লাগি গৈছে। আৰু লগতে আমি ইয়াৰ কিছুমান ড্ৰোন শ্বট লৈছোঁ, ইয়াৰ ওচৰৰ ঠাইখিনিৰ লগতে এয়াৰফিল্ডখনো আছে। তো ড্ৰোন শ্বটখিনি উপভোগ কৰক। আৰু আমি এতিয়া গৈ আছোঁ অন্য এটা ঠাইলৈ, য'ত ঝৰ্ণা এটা আছে বুলি শুনিছোঁ। আৰু আগফালে দেখিছে টিকক কলিয়াৰী ৰাস্তাটো। যোনে টিকক কলিয়াৰী ব্লগটো চোৱা নাই, আপোনালোকে গৈ চাব পাৰে। তলত লিংকটো দিয়া আছে, আপোনালোকে গৈ চাই যদি চাব পাৰে। আৰু আগলৈ চাই থাকক কি দেখা পায়। তো গাইজ, দেখিছে আমি এতিয়া য'ত ঝৰ্ণাটো আছে বুলি শুনিছোঁ, সেইফালে সোমাই আহিছোঁ। আৰু এইফালে ৰাস্তা দেখিছে কি অৱস্থা, মানে পাহাৰ হয়, পাহাৰৰ মাজে মাজে গৈ আছোঁ। এইবোৰ পাহাৰ কাটি ৰাস্তা বনোৱা আছে, য'ত ইয়াত কয়লাৰ খনন কাৰ্য হয়। আমাৰ ৰাইট ছাইডেও মানে তলত দ টাইপ কিবা পুখুৰী টাইপ হৈ আছে, মানে তলফালে দেখিছে। আৰু আমি এতিয়া পাহাৰৰ ওপৰলৈ গৈ আছোঁ। এইটো সৰু লিংলিঙীয়া ৰাস্তা, আৰু ভিউ চাওক, চাৰিওফালে সেউজীয়া, আৰু পাহাৰটো এনেও ভাল লাগে। আৰু আমি এতিয়া পাহাৰৰ ওপৰলৈ গৈ আছোঁ, এয়া দেখিছে ক্ৰমান্বয়ে ওপৰলৈ গৈ আছোঁ আমি। তো গাইজ, আমি আহি ক'ত পালোহি চাওক, ৰাস্তাৰ অৱস্থা নাই। এইটো হয়তো বৰষুণ দিলে পানী গৈ এইটো নলা টাইপ হৈ গৈছে। আৰু এইটো খুবেই দ, ভিডিঅ'ত ধৰিব পৰা নাই চাগে। বহুত সাৱধানে যাবলগীয়া হৈছে, যদি ইয়াত পৰিবলৈ হয় দিগদাৰ আছে মানে। আৰু এই জেগাডোখৰ ভাল নহয়। আমি লোকেল দাদা কেইজনমানৰ লগত আহিছোঁ জেগাটোলৈ। সোনকালে উভতিবলৈ কৈছে দাদাকেইজন, সেইকাৰণে লগতে আহিছে আমাৰ। এফালে আহি আছে দুজনমান দাদা, আৰু আগফালে কেইজনমান গৈ আছে। আৰু ঝৰ্ণাটো আমাৰ লেফ্ট ছাইডত আছে। ঝৰ্ণা মানে ইমান ডাঙৰ ঝৰ্ণা নহয়, আৰু সৰু সুৰা। ইমান ভিতৰত আছে, কোনেও গম নাপায়। তো আমাক দেখুৱাবলৈ লৈ আহিলে একচুৱেলি। তো কিমান পাৰোঁ দেখুৱাম। আৰু ড্ৰোন শ্বট ওচৰতে ল'বলৈ কৈছে, লগালগ উভতিব লাগিব আমি। তো চাই থাকক কি দেখা পাব পাৰোঁ। তো গাইজ, ফাইনেলি আহি পালোহি লিডুৰ এটা ঝৰ্ণা, মানে ৱাটাৰফল, সৰু ৱাটাৰফল, কাৰণ পাহাৰৰ পৰা আহিছে পানীখিনি ইয়াত তলত দেখিছে। আমি এতিয়া তললৈ যাবলৈ চেষ্টা কৰিম, তো চাই থাকক।
গাইজ দেখিছে আমি এতিয়া ৱাটাৰফল মানে কি তলফালে অলপ বেছিকৈ আছে, এইফালে পাহাৰৰ পৰা ডাইৰেক্ট পানীখিনি আহি আছে, লাহে লাহে তললৈ সেইফালে নামি গৈছে, এইফালে অলপ দ আছে, এইফালে অকণমান প্ৰেছাৰটো কম আছে কাৰণে ইয়াতে আমি আহি গ'লোঁ। চাইছিলোঁ খালি ইয়াত কয়লা মিক্স থকাৰ কাৰণে পূৰা আইৰণটো বেছি আছে, আৰু ইয়াৰ প্ৰায় নদীবিলাকৰ কালাৰটো এনেকুৱাই থাকে, পানীখিনি আপোনাৰ আইৰণ থকাৰ কাৰণে ৰঙা হৈ যায় মানে পূৰা। আৰু এই জেগাটো আছে আপোনাৰ টিকক কলিয়াৰী, আমি যিটো আগৰ ব্লগত চাইছিলে চাগে টিকক কলিয়াৰী বুলি, টিকক কলিয়াৰী পাৰ হৈ কিনে ভিতৰত সোমাই আহিব লাগে অলপ দূৰ সোমাই অহাৰ পিছতে এই জেগাটো পায়হি। আপোনালোকেও আহিব পাৰে যদি আহিব বিচাৰে, গৰমৰ দিনত আহি ভাল পাব, পূৰা ঠাণ্ডা হৈ আছে পানীখিনি, গা ধুবলৈ ভাল পাব। তো চাই থাকক আৰু কি দেখা পায়। আৰু ড্ৰোন শ্বট আছে, ড্ৰোন শ্বট দেখাম, তো ড্ৰোন শ্বটটো উপভোগ কৰক এতিয়া। তো গাইজ ভিডিঅ'টো আছিলে ইমানেই, আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু জেগাডোখৰ ইমান এটা ভাল নহয়, তো আমি সোনকালে উভতিবলগীয়া হ'ল। নেক্সট এটা নতুন ব্লগ লৈ আহি আছোঁ। এতিয়া বাই বাই।